So hey guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে অসমৰ ল'ৰা আবিদ আৰু আজিৰ পৰা আজি 15 মাৰ্চ আৰু আজিৰ পৰা আৰম্ভ হৈছে HS আৰু HSLC এক্সামিনেশ্যন। সো আজি HS আৰু HSLC এক্সামিনেশ্যন যিলো ছাত্ৰ ছাত্ৰী দি আছে তেওঁলোক ভালে কুশলে যেন এক্সামখিনি দিয়ে ভাল ৰিজাল্ট হয় সেইটো কামনা কৰিলো আৰু লগতে কিছুমান দৃশ্য আপোনালোকক দেখুৱাম গতিকে আপোনালোকে সো আৰু এইখনে হৈছে মুৰাজাৰৰ যিখন HS আৰু HSLC এক্সাম হল আছে সেইখনহে হৈছে এইখন আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে অলপ আগত এক্সাম দি গৈছে এয়া স্কুলৰ দৃশ্য সকলো ৰুমে এক্সাম হৈছে সো আজি হৈছে HS আৰু HSLC 2022 বৰ্ষৰ এক্সাম চলি আছে সৰি 2021 আৰু 22 ৰ এক্সাম চলি আছে আজিৰ পৰা আৰম্ভ হৈছে আৰু মোৰ লগত আছে এজন HSLC ষ্টুডেণ্ট নামটো কি তোমাৰ ৱাছিৰ আহমেদ তুমি কোন স্কুলৰ পৰা গাইডেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা আৰু আজিৰ এক্সামটো কেনেকুৱা হৈছে ভাল হৈছে আজি কি এক্সাম আছিল ইংলিছ আজি ইংলিছ এক্সাম আছিল আৰু তেওঁ এক্সাম দি ইতিমধ্যে আহিছে ইতিমধ্যে 12টা হৈ গ'ল ইতিমধ্যে এক্সামৰ পৰা ওলাইছে আৰু তেওঁ সুধিলোঁ এক্সাম ভাল হৈছে কৈছে আৰু HS আৰু HSLC এক্সাম আজি প্ৰথমটো দিন আছিল প্ৰথমটো দিনত আজি তেওঁ এক্সাম দি গৈছে আৰু দুই এজনৰ লগত কথা পতাৰ চেষ্টা কৰিম আপোনালোকে চাই সো গাইজ দেখাব পাৰে এক্সাম শেষ হোৱাৰ অলপ পিছৰ দৃশ্য সকলো গৈছে এয়া হৈছে এক্সাম হলৰ সন্মুখৰ ৰাস্তাৰ সো এটা কথা যে সকলো HS আৰু HSLC ছাত্ৰসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ জনপ্ৰিয় ইউটিউবাৰ নয়ন দা আৰু নৱস্মিতা বাইদেউ শুভেচ্ছা জ্ঞাপন কৰিছে সকলো ছাত্ৰ ছাত্ৰীসকলক সেই বাক্যটো আপোনালোকক শুনাব বিচাৰিছোঁ চাওঁ আহক Good evening, hello kham to সকলো ষ্টুডেন্টস অক মোৰ ফালৰ পৰা বহুত বেষ্ট উইশেছ থাকিল তোমালোকে খুব ধুনীয়াকৈ এক্সামটো দিবা আৰু কনফিডেন্টলি লিখিবা আৰু বেছি টেনচন নলবা যি সকলে HS মেট্ৰিক পৰীক্ষা দি আছে দেই একদম ফালি দিবা লাগব কিন্তু একো টেনচন নাই ফালি দিবা সো গাইজ এইটো আছিল আজিৰ সৰু ভিডিঅ' নিশ্চয় আপোনালোকৰ দেখি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু আপোনালোকক আমাৰ মুৰাজাৰত হুজাই জিলা মুৰাজাৰত এক্সাম হলত কিদৰে সজোৱা হৈছে আৰু কিদৰে এক্সাম চলি আছে আপোনালোকক কিছু দৃশ্য অলপমান দেখুৱালোঁ প্লিজ লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব আৰু বাই বাই আৰু নেক্সট ভিডিঅ' খুবেই ধামাকা আহি আছে আপোনালোকে ৱেইটিং কৰিব দুদিন পিছত বহুত ধামাকা ভিডিঅ' আহিছে গতিকে বাই বাই জয় আই অসম